সকলকে নমস্কাৰ। আমি প্ৰতি বছৰে দুলীয়াজান যুৱ সংঘ, ভাদৈ যুৱ সংঘ, মধুটিং সূৰ্যোদয় যুৱ সংঘই দুলীয়াজানৰ বিহুতলিত সন্মিলিতভাৱে আমাৰ যুৱ শক্তি, আমাৰ লগত জড়িত শুভাকাংক্ষীসকল সকলোৱে লগ হৈ আমি প্ৰতি বছৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছোঁ। আৰু তাৰে ভিতৰত অন্যতম হৈছে আমাৰ হেঁপাহৰ বহাগৰ বিহুটি। আৰু সেই বিহুটিক লৈও আমি প্ৰতি বছৰে এখনি বহাগী উৎসৱ আয়োজন কৰোঁ। আৰু এই বছৰ আমি সেই বহাগী উৎসৱ 2026 আমি অহা ইংৰাজী 11 আৰু 12 মে অৰ্থাৎ 27 আৰু 28 বহাগ তাৰিখে দুলীয়াজান বিহুতলিত বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ। আৰু আপোনালোক সকলোৱে জানে যে এই বিহুখনৰ লগত আমি বিভিন্ন ধৰণৰ কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। তাৰ ভিতৰত এটা অন্যতম আমাৰ বিহুখনৰ মূল আকৰ্ষণ বুলি আমি ভাবোঁ, যিটো হৈছে কৃষক বঁটা আৰু শিপিনী বঁটা। কাৰণ কৃষক আৰু শিপিনী অবিহনে বা বয়ন শিল্প অবিহনে আমাৰ বহাগ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি প্ৰতি বছৰে আমাৰ এই দুলীয়াজান, টেঙাখাত, ভাদৈ, নাওহলীয়া বৃহত্তৰ এই দুলীয়াজান সমষ্টিটোৰ বিভিন্ন প্ৰান্তত যিসকলে কৃষি ক্ষেত্ৰত কাম কৰি আছে, আমি তেনেকুৱা এগৰাকী ব্যক্তিক কৃষক বঁটা আৰু যিয়ে 12 মাহে বয়ন শিল্পৰ লগত জড়িত হৈ বয়ন শিল্পৰ জৰিয়তে নিজে স্বাৱলম্বী হৈ আনকো স্বাৱলম্বী কৰিছে, তেনে ব্যক্তিক আমি বা তেনে মহিলাক আমি শিপিনী বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এইবাৰ আমি কৃষক বঁটাটি প্ৰদান কৰিবৰ কাৰণে মনস্থ কৰিছোঁ টেঙাখাতৰ নকাৰী বগাচুকৰ নিবাসী প্ৰণৱ শইকীয়া ডাঙৰীয়ালৈ। তেওঁ এগৰাকী বিশিষ্ট চাহ খেতিয়ক আৰু চাহ খেতিৰ জৰিয়তে তেখেতে প্ৰায় 800ৰো অধিক পৰিয়ালক আচলতে সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছে।